আজি আমাৰ ব্ৰেকফাষ্টত আছে ব্ৰেড আৰু এইফালে চিঙৰাটো যে দেখিছে, এই চিঙৰাটো ৰাতিৰে হয়। ঠাণ্ডা হৈ গ'ল কাৰণে মই ৰাতিপুৱা গৰম কৰি দিলোঁ আৰু এইফালে অকণমান ক'লা ক'লা হৈ গ'ল। এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। আৰু এতিয়া মই আৰু এটা কাম কৰিলোঁ আজি, চাব দেই। এই ভাতকেইটা যে ৰাতিত ঠাণ্ডা ভাত আছিলে, ৰাতিপুৱা মই ফ্ৰাইড ৰাইচ বনাই দিলোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। মই পাহৰি গগৈয়ে আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে, মোৰো ভাল। আৰু এতিয়া মই ৰাতিপুৱা গা পা ধুলোঁ। গা ধুই মানুহজনক ডিউটিলৈ পঠিয়ালোঁ খুৱাই বুৱাই। তাৰপিছত আজি মূৰটো ধুই দিলোঁ, চুলিখিনি তিতি আছে। এইকেইডালে মোৰ চুলি আছেগৈ আৰু এইকেইডালকে ধুই থাকোঁ। সৰি অৱস্থা নাই চুলিৰ। আৰু আগৰ ভিডিঅ'টোত মই পনীৰ অকণমান বনাইছিলোঁ। ভিডিঅ' কৰা নাছিলোঁ, ভয়কৈ বনাইছিলোঁ, যিহেতু ফাৰ্ষ্ট টাইম বনাইছিলোঁ। বেয়া হৈ গ'লেতো এনেই নষ্ট হৈ যাব ন, সেইটো কাৰণে অকণমান বনালোঁ। আৰু আজি ভাবিছোঁ মটৰ পনীৰ বনাওঁ। সেইদিনাখন বনাইছিলোঁ কিন্তু বেয়া হোৱা নাছিলে, খাবলৈ ভালেই হৈছিলে। মানুহজনে কৈছে ভাল লাগিলে বুলি, আৰু মই নিজেও ভালেই পালোঁ খাই। আৰু আজি মটৰ পনীৰ বনাওঁ। আজি কেনেকৈ বনাওঁ সেইটো দেখাম বাৰু আপোনালোকক। তো ব'লক সেইখিনি ৰেডি কৰোঁগৈ। ধুনীয়াকৈ কাটি লৈছোঁ বিলাহী, আলু, এয়া মটৰ, পিঁয়াজ এনেকৈ কাটি লৈছোঁ। এইফালে পনীৰ দুপিচ। এতিয়া বনাওঁ। ফাৰ্ষ্টতে মই পনীৰ দুপিচত অলপ হালধি, নিমখ দি পেলাই ফ্ৰাই কৰি লওঁ। তাৰপিছত মই ইয়াত দিলোঁ হালধি, নিমখ আৰু জিৰা পাউডাৰ অকণমান, ৰেড চিলি পাউডাৰ অকণমান। নিমখ দিয়াই নাই, নিমখ অকণমান দি দিওঁ, পাহৰিছিলোঁ। মই সানি ল'লোঁ। এতিয়া অকণমান ফ্ৰাই কৰি লওঁ। আৰু এটা কথা, মই এইটো কোনো ৰেচিপি ভিডিঅ' দিয়া নাই, জাষ্ট মই আপোনালোকক দেখাইছোঁ মই কেনেকৈ বনাইছোঁনো। মই ভালকৈ বনাবলৈ নাজানো বাৰু, তথাপিও যিমানখিনি জানো তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। সেইখিনি বিলাহীখিনি হৈ গ'ল, মিক্সিত মাৰি ল'ব পাৰে, মই নামাৰোঁ, এনেকৈয়ে হৈ যায় মোৰ কাৰণে। এয়া আলু দিছোঁ মই। আলু নিদিলেও হয়, কিন্তু মোক যিহত হ'লেও আলু লাগেই আৰু। দুপৰীয়া অলপ শুলোঁ ভাত পানী খাই, আৰু এতিয়া যাবলৈ ওলাইছোঁ গুৰুদ্বাৰ। আৰু এতিয়া বাজিছে 2টা। এতিয়া গুৰুদ্বাৰ যাবলৈ ওলাইছোঁ, শিখসকলৰ নামঘৰ। আৰু এতিয়া ওলাই ল'লোঁ, যাম। তো ব'লক, মোৰ লগতে আপোনালোকেও ব'লক। আমি আহি পাইগ'লোহি। अगे जो है मैं बेनती करांगा सरदार अमरदीप सिंह जी साढ़े सिख सागर गुरुद्वारा के वैसे গুৰুদ্বাৰৰ পৰা আহিলোঁ, আৰু এতিয়া আকৌ যাবলৈ
ওলাইছোঁ বজাৰলৈ চুৱেটাৰটো পিন্ধি ল'লোঁ তাৰপিছত এতিয়া বাজিছে 4:12 হৈছে আৰু এতিয়া যাবলৈ ওলাইছোঁ বজাৰলৈ মানুহজনৰ লগত অকণমান বজাৰ কৰিবলগীয়া আছে তো যাওঁ আমি বজাৰ আহি পাই গ'লোহি এতিয়া বজাৰখিনি কৰি লওঁ এতিয়া ভাত পানী খালোঁ আৰু এতিয়া শুওঁগৈ অকণমান মোবাইল চাই পেলাই শুম তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকল মোৰ ভিডিঅ' প্ৰথম চাইছে তেন্তে আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অকণমান ছাপোৰ্ট কৰিব মই তেতিয়াহে ভিডিঅ' বনাবলৈ আৰু মন যাব উৎসাহ পাম ভিডিঅ' বনাবলৈ নাজানো কিমান কি আপোনালোকক দেখুৱাব পাৰিছোঁ কিমান কি ভাল মানে ভিডিঅ' দিব পাৰিছোঁ ইমানো মই ভালকৈ নাজানো বাৰু ব্লগ বনাবলৈ যিহেতু ফাৰ্ষ্ট টাইম বনাইছোঁ গতিকে অকণমান ভুল থাকিব পাৰে সেইখিনি যিখিনি আপোনালোকে ভুল দেখিছে সেইখিনি ভুলখিনি শুধৰাই দিব পাৰে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় আৰু প্লিজ মোক অলপ ছাপোৰ্ট কৰিব যাতে মই আগবাঢ়ি যাব পাৰোঁ তেন্তে আন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে আজিলৈ বাই বাই গুড নাইট